কুহি 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 তুমি ইয়াতে কি কৰি আছা? আৰে তুমিচোন কান্দি আছা। কি হ'ল কুহি? কোনোবাই কিবা ক'লে নেকি? চাওঁ কুহি, কোৱাচোন কোৱা, কি হৈছে তোমাৰ? বাইদেউ, আজি নহয় মোৰ ৰিজাল্ট দিছে, কিন্তু মোৰ ৰিজাল্ট যোৱাবাৰতকৈ বেয়া হৈছে। সেইকাৰণে মোৰ মনটো বহুত বেয়া লাগিছে। হয় নেকি? পৰীক্ষাৰ ৰিজাল্ট দিছে? কেনেকুৱা হ'ল ৰিজাল্ট কোৱাচোন? কিনো ইমান পৰীক্ষাৰ ৰিজাল্ট বেয়া হৈছে তোমাৰ যে তুমি এনেকৈ ফেকুৰি আছা? বাইদেউ, যোৱাবাৰ নহয় মোৰ 94% আছিল আৰু এইবাৰ মোৰ 92% হৈছে। মোৰ পাৰ্চেণ্টেজটো ইমান কমি গ'ল, মোৰ এতিয়া নিজৰে বেয়া লাগিছে বহুত। তোমাৰ পাৰ্চেণ্টেজ কম অহাৰ কাৰণে তোমাক কোনোবাই কিবা কৈছে নেকি? নাই বাইদেউ, মোক কোনেও একো কোৱা নাই, কিন্তু মই দেখিছোঁ যে মোৰ মা দেউতাৰ মনটো অলপ বেয়া হৈ আছে। আৰু ছাৰ বাইদেউ মোক বিশেষ একো কোৱা নাই, কেৱল কৈছে অহা বছৰ আৰু ভালকৈ পঢ়িবা দেই, কাৰণ তুমি ভালকৈ পঢ়িলে আৰু ভাল ৰিজাল্ট কৰিব পাৰিবা। যদিহে তোমাক কোনেও একো কোৱা নাই, তেতিয়াহ'লে তুমি এনেকৈ কিয় কান্দি আছা? বাইদেউ, মোৰ নিজৰে কিবা ভাল লগা নাই। মোৰ লগৰসকল সকলো আগবাঢ়ি গ'ল মোতকৈ, আৰু মই এইবাৰ পিছ পৰি ৰ'লোঁ, যাৰ বাবে মই বহুত দুখ পাইছোঁ। মই যদি আৰু অকণমান ভালকৈ পঢ়িলোঁ হয়, মোৰ চাগে ৰিজাল্ট আৰু বেছি ভাল হ'লে হয়। ভাল কথা কৈছা কুহি। তুমিচোন নিজেই বুজি পাইছা যে আমি কষ্ট কৰিব লাগে, তেতিয়াহে আমাৰ ৰিজাল্ট ভাল হয়। কিন্তু সেই বুলিয়েই জানো কেতিয়াবা আমাৰ ৰিজাল্টটো অকণমান বেয়া হ'লেই এইদৰে কান্দিব লাগে নেকি? একেবাৰে নালাগে। তোমাৰ দৰে কিছুমান ছাত্ৰ ছাত্ৰীৰো পৰীক্ষাৰ সময়ত ৰিজাল্ট অকণমান বেয়া হ'ব পাৰে, কিন্তু সেই বুলিয়েই আমি ভাগি পৰিব নালাগে। যিদৰে আমাৰ কুহিয়ে বুজি পাইছে যে অহা বছৰ তাই আৰু বেছি ভাল ৰিজাল্ট কৰিব, তাৰ বাবে তাই এতিয়াৰ পৰাই কষ্ট কৰিব, এইটো শুনি মোৰ বিৰাটেই ভাল লাগিল। ঠিক সেইদৰে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোককো ক'ব বিচাৰোঁ যে পৰীক্ষাৰ ৰিজাল্ট যিয়েই নহওক কিয়, এই বছৰটো আৰু ভালকৈ পঢ়িবা, আৰু অহা বছৰ চাবাচোন তোমালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব, কিয়নো কষ্টৰ ফল সদায় মিঠা। হয় বাইদেউ, মই কথাখিনি বুজি পাইছোঁ। আৰু এয়া চোৱা, মই মোৰ চকু পানীবিলাক মুচি লৈছোঁ, মই আৰু নাকান্দো। এইবছৰ মই আৰু ভালকৈ কষ্ট কৰি পঢ়িম, আৰু অহা বছৰ ৰিজাল্ট ইয়াতকৈও বেছি ভাল কৰি দিম। আৰু যদিহে কেতিয়াবা কিবা কাৰণত মোৰ ৰিজাল্ট অকণমান বেয়া হয়, মই কিন্তু ভাগি নপৰিম। আৰু মোৰ বন্ধুসকল, তোমালোকৰ ৰিজাল্ট দিলে নে নাই? যদি দিছে, কেনেকুৱা হৈছে মোক জনাবাচোন। যদি অকণমান মোৰ দৰে বেয়া হৈছে, দুখ নকৰিবা, মোৰ দৰে কষ্ট কৰি পঢ়িবা। আৰু যিসকলৰ ৰিজাল্ট এই বছৰ আৰু বেছি ভাল হৈছে, তেওঁলোকলৈ বহুত বহুত শুভকামনা থাকিল। ৰিজাল্ট দিবলৈ বেছি দিন নাই। মোৰতো ৰিজাল্ট দিলেই, তোমালোকৰো নিশ্চয় দিছে, বা কাৰোবাৰ দিবলৈ বাকী আছে। ভয় নকৰিবা দেই, সকলোৰে ৰিজাল্ট ভাল হ'ব। আৰু কিবা কাৰণত অকণমান খেলি মেলি হ'লে আমি ভালদৰে পঢ়ি অহা বছৰ ঠিক কৰি ল'ম। কোনেও দুখ নকৰিবা, আমি সকলোৱে হাঁহি হাঁহি কওঁ আহা, আমি পঢ়িম, আমি শিকিম, আৰু আমি